ভাল পদক্ষেপ। বিশেষকৈ পলমকৈ হ'লেও অসম চৰকাৰে এইটো চিন্তা চৰ্চা কৰিলে আৰু আমাৰ জিলাই ফুলুগুৰিৰ নিচিনা ভিতৰুৱা গাঁৱত আমাৰ এই কণ কণ ল'ৰা ছোৱালীখিনিক যে ভূপেন হাজৰিকাই যিখিনি আমাৰ অসমক দি থৈ গ'ল, আজি 10 জুলাইৰ পৰা 24 জুলাইলৈ কম সময় হ'লেও কিছু নহয় কিছু তেওঁলোকক জ্ঞান দিছে আৰু তেওঁলোকেও সেইখিনি অলপ হ'লেও আয়ত্ব কৰিব পাৰিছে। এইটো খুব সুন্দৰ পদক্ষেপ বুলি মই ভাবিছোঁ। অসম চৰকাৰৰ অধীনত যিটো নেকি সাংস্কৃতিক ক্ৰমা বিভাগৰ পৰা জিলা ভিত্তিত ওদালগুৰি জিলাৰ অন্তৰ্গত ফুলুগুৰি গাঁওখনতো যে এনেকুৱা এখন কৰ্মশালা অনুষ্ঠিত কৰিব পৰা সক্ষম হৈছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক বৰ্তমানত তেওঁলোক কণ ভৱিষ্যতলৈকে তেওঁলোকে মানৱ সম্পদ বুলি ভাবোঁ। কণ ভাইটি ভণ্টি বুলি তেওঁলোকক আখ্যা দিয়া যায়। এদিন তেওঁলোক এনেকুৱা এখন মঞ্চ আজৰিবলৈ সক্ষম হয়, তেতিয়া আমি আখ্যা দিব লগা হয় যে বোকাত পদুম ফুলে। সেইটো এটা সুন্দৰ পদক্ষেপ, কাৰণ যিহেতু আমাৰ আজিৰ কৰ্মশালাটো সেইটোৱে হৈছিলে যে 100 বৰ্ষ হৈ গ'ল ভূপেন হাজৰিকা দেৱ। তেখেত ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হৈছিলে, কিন্তু তেখেতৰ গীত মাতে লাহে লাহেকৈ চৰ্চা কমি যোৱাৰ বাবদ বহুতো আধুনিক ল'ৰা ছোৱালীবিলাকৰ মুখে মুখে ভূপেন হাজৰিকা কোন বুলি সুধিলে তেওঁলোক সলসলাই উত্তৰ দিব নোৱাৰি খোকোজা লাগি থমকা লাগি ক'ব লগা হয়। গতিকে আজি যে যিটো প্ৰশিক্ষণ ভূপেন হাজৰিকা দেৱৰ আৰু বিশেষকৈ বিষ্ণু ৰাভাদেৱৰ ওপৰত ভিত্তি কৰা হৈছিলে, গতিকে তেওঁলোকে তাৰ পৰা শিক্ষা আয়ত্ত কৰিব।